সকলকে জয় শ্রীরাম। আজি আমি 40 এই হনুমান জন্মোৎসৱ আমি বালিপৰা হনুমান মন্দিৰ ট্ৰাষ্টৰ উদ্যোগত উদযাপন কাৰ্যসূচী চলি আছে। বিশেষকৈ এইবেলি আমি বহুকেইটা কাৰ্যসূচী বাতিল কৰিছোঁ। ইয়াৰ মুখ্য উদ্দেশ্য হ'ল আমি ইয়াৰ কাষতে ৰাস্তাৰ সিটো পাৰত এটা বৃহত্তম মন্দিৰ নিৰ্মাণ কৰি আছোঁ, হনুমান মন্দিৰ। সেয়েহে আমি অনুষ্টুপীয়াকৈ কাৰ্যসূচীসমূহ এইবাৰ উদযাপন কৰিছোঁ। অন্য বছৰত আমি যেনেকুৱা নাম কীৰ্তন ইত্যাদি আৰু আয়োজন কৰা হয়, এইবেলি সেইসমূহ সকলো আমি বাতিল কৰিছোঁ। কাৰণ আমাৰ ভৱিষ্যতে যি মন্দিৰ নিৰ্মাণ কৰি আছোঁ তাত বহুতো আমি খৰচ বাঢ়িব, গতিকে সেয়ে আমি আমাৰ কাৰ্যসূচী হিচাপে মাত্ৰ আমি জুবিন দা আমাৰ পৰা আঁতৰি গ'ল, যিহেতুকে তেখেতক শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী এটা ৰাখিছোঁ। লগতে আমাৰ এগৰাকী সক্ৰিয় সদস্য সৌৰভ ঘোষ আমাৰ পৰা আঁতৰি গৈছে। আজি 15 দিন হৈছে। তেখেতক স্মৰণ কৰি আমি তেখেতৰ কাৰণেও আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ। সেয়েহে তেখেতৰ বিদেহী আত্মাৰ সদ্গতি কামনা কৰি আমি খন্তেক সময় মন প্ৰাৰ্থনা কৰিলোঁ। আজিৰ কাৰ্যসূচী আমাৰ ইমানে। আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে 3000তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिजोरोब सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে 3টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।